गसाइगावआव मोनसे दुखुनांथाव जाथाय। गसाइगावनि 2 नं हावरिया पेट गलादांगि हाथाइनि गलाफोरा ब्लाव ब्लाव अर खामनायजों सेवहांगार। दिनै फुंबिलिनि 4 रिंगासो समाव गसाइगाव महकुमानि सिङाव थानाय 2 नं हावरिया पेट गलादांगि हाथायाव मोब्लिबनि सर्ट सार्किट जानायाव गासै गं 14था गलाफोरा अर खामनानै सेवहांगार जायो। मिथिनो मोननाय बायदिब्ला सेवहांगार जानाय दखानफोरा जि दखान, गेलामाल, फार्मासि दखान बायदि बायदि दखानफोर दंमोन होननानै फोरमायदों बाजार कमिटिनि आफादगिरि नुर महम्मद बिथाङा। आरोबाव फोरमायबावनाय बायदिब्ला गासै 50 लाखसोनि धोनफोर खहा जादों होननानैबो फोरमायदों। लोगोसे जाथाय जानायनि उनाव ओनसोलनि सुबुंफ्रा अर खोमोरग्रा बिफानखौ खौरां हरनायाव अर खोमोरग्रा बिफाना फैनानै माखासे दखानफोरखौ रैखा खालामनो हायो होनना फोरमायदों ओनसोलनि सुबुंफ्रा। बेजों लोगोसे 3 नं श्रीरामपुर बियाबनि MCLA सजल कुमार सिंह बिथाङा जाथाय जानाय जायगायाव नुजाथि फैनानै खौरां लाफैयो आरो सोरखारनि जानानै जि हायो एसे हेफाजाब होनो खोथा होयो। आरोबाव बिथाङा सजल फाउन्डेसननि जानानैबो जेसेबांखिनि हायो एसे हेफाजाब होनोबो खोथा होलाङो। বস্তুগত হ'ল দোকানবিলাকৰ মানে প্ৰথমতে আমাৰ গালামাল দোকান বজাৰতো বহুত ধৰণৰ মানে ব্যৱসায়ী থাকে। গালামাল দোকান ধ্বংস হৈছে, আমাৰ ইলেক্ট্ৰনিকৰ দোকান ধ্বংস হৈছে, আমাৰ ক্লথ ষ্ট'ৰ ধ্বংস হৈছে, ফলৰ দোকান, ষ্টেচনাৰী, মেডিচিন হয়, কম্পিউটাৰৰ দোকান আছিলে আৰু 12টা দোকান কমপ্লিট মানে দোকানবিলাক মানে আমি এতিয়ালৈকে মানে কিবা কৰা নাই যে কাৰ দোকানবিলাক কেনেকুৱা মানে ক্ষতিটো কমপ্লিটলি হৈছে। কিন্তু এই কাপোৰৰ দোকানৰ লৈ পেলাই মানে ফলৰ দোকানলৈকে মোটামুটি 12টা দোকান কমপ্লিটলি ধ্বংস হৈছে। ৰাতিপুৱা পিনে লাগিছে, তো যেতিয়া জুই লাগিছে মোক লগে লগে ইয়াৰ ৰাইজে মোক ফোন কৰিছে। লগে লগে মই ফায়াৰ ব্ৰিগেড বা আমাৰ কাকটা IC আমাৰ গোসাইগাঁও OC চবক যোগাযোগ কৰি আমাৰ ফায়াৰ ব্ৰিগেড আহি গ'ল। লগে লগে ময়ো আহি গ'লোঁ। তো ইয়াত আহি চালোঁ যে 12টামান দোকান একদম শেষ হৈ গ'ল। কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ কাৰণে হাউৰীয়া পেট বজাৰটো বাচি গ'ল, নহ'লে টোটাল দোকান একদম শেষ হৈ গ'লহেঁতেন। আৰু ইমান যেকেইটা দোকান জ্বলি গ'ল এইটো একদম টোটালি মানে জিৰ', তাত একো নাই, একো ল'ব পৰা নাই। আৰু বহুতেই আৰ্থিকভাৱে বহুতেই মানুহবিলাকৰ একদম অৱস্থা বেয়া হৈ গ'ল আৰু ফায়াৰ ব্ৰিগেডৰ কাৰণে চব বাচি গ'ল। মই ইমানখিনি আহ্বান কৰিম ৰাইজক, দোকানীসকলক যে কি কৰে যে দোকানৰ ক্ষেত্ৰত তাঁৰ লগাই জ্বলাই থৈ দিয়ে, ভালদৰে ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰে, তাৰ ফলতে শ্বৰ্ট চাৰ্কিট হৈ জুই লাগিছে। আৰু মই ইমানখিনি আহ্বান কৰিম যে দোকানটো আমাৰ সম্পদ, ইয়াক ভালদৰে আপোনালোকে যদি আমি ভালদৰে ইয়াক আমি ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰোঁ তেতিয়াহ'লে 100% যে আমি আমাৰ পিছুৱাই যাম। আজি চাওক গোটেই অসমত বহুত জেগাত জুই লাগি আছে, কাৰণটো শ্বৰ্ট চাৰ্কিট হৈ আছে। আৰু এইটো যে মানুহবিলাকৰ 12টামান দোকান জ্বলি গ'ল, এই মানুহক এই দোকানীবিলাকক আমি চৰকাৰী ফালৰ পৰা মই ইয়াৰ প্ৰতিনিধি হিচাপে MCLA হিচাপে যি সহায়ৰ হাত আগবঢ়াব লাগে আগবঢ়াম। আৰু পাৰ্চনেলি মোৰ সজল ফাউণ্ডেশ্যন আছে, ফাউণ্ডেশ্যনৰ ফালৰ পৰাও মই সহায়ৰ হাত আগবঢ়াম। আৰু ইলেক্ট্ৰিচিটিৰ দোকান আছিল, তাৰপিছত ষ্টেচনাৰী দোকান আছিল, এনেই মোটামুটি 12-13খন দোকান একেবাৰে ভস্মীভূত হৈ পেলাই একেবাৰে ধ্বংস হৈ গৈছে। এইটো 100% শ্বৰ্ট চাৰ্কিট হৈছে কাৰেণ্টৰ পৰা। আৰু এইটো ৰাতি 4টামান বজাত প্ৰথম অৱস্থাত আৰম্ভণি হৈছে, কিন্তু বহুত মানুহ দৌৰা দৌৰি কৰি আহিছিল, কিন্তু মানে জুইৰ ওচৰত যাবই পৰা নাছিল, সম্ভৱ হোৱা নাছিল। পিছত বহু সময় ধৰি মানে এই ফায়াৰ ব্ৰিগেডৰ লগত যোগাযোগ কৰা হৈছিল, আহিছে, কিন্তু আহোঁতে অলপ পলম হৈছে। পলম হোৱাৰ কাৰণে মানে 12-13টা দোকান ভস্মীভূত হ'ল। যদি আৰু আধা ঘণ্টা 40 মিনিট আগত আহিলেহেঁতেন তেতিয়াহ'লে 1 বা 2টা দোকান মানে ধ্বংস হ'ব পাৰিলেহেঁতেন, বাকীখিনি মানে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু আহোঁতে অলপ পলম হ'ল, 40 মিনিটমান।